हेलो बंधुসকল, আজি আমি ওলালো শিৱসাগৰ যাম বুলি। শিৱসাগৰ কাৰেংঘৰ চাম বুলি আপোনালোকক গোটেই দৃশ্য দেখুৱাই যাম, আপোনালোকে চাই যাব। এয়া মামা হয়, মামী হয়। তাৰপিছত আমি আহি জখলাবন্ধা পালোহি। বৰ্তমান এতিয়া আমি ইয়াতে মিঠাই ল'বৰ কাৰণে আমি দোকান এখনত ৰখিছোঁ ৰাস্তাৰ কাষত। এতিয়া আপোনালোকে চাওক, ধুনীয়া মিঠাই বিয়াতে কম দামতে আপোনালোকে চাব। বাবু কেনেকুৱা লাগিছে? ইয়ালে হা আমি কাৰেংঘৰ পালোহি। বৰ্তমান আপোনালোকক দেখুৱাম কাৰেংঘৰ গোটেই দৃশ্য আপোনালোকক দেখুৱাম। এয়া আমি কাৰেংঘৰ চাবৰ কাৰণে ইয়াত টিকেট কাটিলোঁ, 25 টকা কৰি টিকেট কাটিলোঁ। এতিয়া আমি সোমাই আহিছোঁ। আমি বেলেগ মাথাটো মাৰিব ভিতৰলৈ যাব ওলাইছোঁ এতিয়া। আমি ভিতৰলৈ সোমাই আহিছোঁ। বিয়াত আন্ধাৰ হয় ইয়াতে চাওক, গুহা হয় এইফালে। আমি এতিয়া বৰ্তমান আমি ওপৰলৈ যাম। এতিয়া মিলন দা মোৰ পিছে পিছে আহিছা। সম্পূৰ্ণ এইফালে চাওক, এইফালে এনেকৈ যাব পাৰি বাহিৰলৈ। ওপৰত গৈ দেখুৱাইছোঁ আপোনাক। এয়া আমি ওপৰত উঠিলোঁ চাগে, ইয়াৰ ওপৰত আৰু উঠিব নোৱাৰি কিজানি, তথাপিতো চাওঁ। এয়া চাওক ৰংঘৰ। আমি বৰ্তমান একদম পুৰা টপত আছোঁ। ইয়াৰ ওপৰত আৰু যাব নোৱাৰি। চাওক আপোনালোকে।